নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে। স্বাগত জনাল আমাৰ নতুন অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, বহুত দিনৰ পিছত আকৌ আহিছোঁ ভিডিঅ' লৈ। বন্ধুসকল, ইমান দিন তাৰমানে অলপমান মোৰ প্ৰব্লেম আছিলে বন্ধুসকল, ভিডিঅ' বনাব পাৰে। তো বন্ধুসকল, আজি তাৰমানে আমাৰ ঘৰত তাৰমানে আমাৰ মন্দিৰত কীৰ্তন চলি আছে। চাইছে বন্ধুসকল, ইয়াত পূৰা ই বনি আছে। আজিৰ পৰা যাত্ৰা কৰিছে আৰু ভুজিয়া বন্দিয়া বনোৱা। কালিৰ পৰা ষ্টাৰ্ট হ'ব কীৰ্তন। আজি ৰেডি চেডি কৰি আছে, বহুত কিছুমান মাল চাল। এতিয়া আপোনাৰ ভুজিয়া বনাই আছে। চব মানুহ ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱা যাইখিনি অনা হৈছে। আৰু এইটো হ'ল আমাৰ মালিকৰ ডাঙৰ মেনেজাৰ, সি যাই কিনে আনিছে সিহঁতক ৰাতিপুৱা। ক'ৰ পৰা আনিছা তুমি দাদা সিহঁতক? হা দাদা সিহঁতক ক'ৰ পৰা আনিছে তুমি? ৰাতিকেইটা ডিব্ৰুগড়ৰ পৰা আহিছে। ডিব্ৰুগড়ৰ পৰা আনিছে। সিহঁতৰ ডিব্ৰুগড়ৰ পৰা আনিছে বন্ধুসকল। পূৰা কালিৰ পৰা পূৰা চলিব আৰু কীৰ্তন। ৰাতি হৈছে এই বিল্ডিঙৰ ওপৰত আৰু চাইছে, পূৰা মজা। বহুত কমচে কম তিনিদিন চলিব, পূৰা তিনিদিন চলিব আমাৰ ইয়াত পাৰ্টি বন্ধুসকল দেই। আলু বস্তা চস্তা বহুত কিছুমান মাল আনিছে বন্ধুসকল। বন্ধুসকল, এইটো ভুজিয়া বুন্দিয়া ডাঙৰ ডাঙৰ থালি বৰ্তন অনা হৈছে। ইমান ডাঙৰ কালি ইয়াত চব্জি বনোৱা হ'ব। আজি জাষ্ট ইয়াত চেনি ঢালিছিলে, চেনি। আৰু এইফালে চাইছে ৰিফাইন তেল ইয়াত এইটো ৰেডি কৰি ৰাখি আছে, চালিকিনি বস্তা। ইয়াত কালি চাহ ঢালা হ'ব। ইয়াত পূৰা গিলাচ চিলাচ বহুত অনা হৈছে, ইয়াত বি আছে। আৰু এই চব বহুত চেনিৰ বেগ, আটা বেগ, কেৰাহী, চব আটা কিবা কিবি যা লাগে আৰু ইত্যাদি বস্তু আছে। গেছ তিনিটা একেলগে চাৰিটা জ্বলোৱা হৈছে। ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, চাৰিটা বহুত আছে যে মজা। ইয়াত পূৰা কামত লাগি আৰু আছোঁ ব্যস্ত একদম। কালি পূৰা খাব। আজিয়ে মই চাইছোঁ ফাৰ্ষ্ট। ইমান দিন মই দেখা নাই ভুজিয়া বুন্দিয়া কেনেকৈ বনায়। আজি মই হকীকত চাইছোঁ দেই বন্ধুসকল, একদম সঁচা কথা যিটো। আৰু এইটো মেইন মালিকৰ আলু বাছ। আজি অলপমান মানুহ চানুহ কমতি আছে আৰু কালিহে বেছি মানুহ হ'ব। আজি তাৰমানে খোৱা ষ্টাৰ্ট নকৰোঁ, আজি জাষ্ট বনাই ৰাখি আছে। কালিহে খোৱা আমাৰ ষ্টাৰ্ট হ'ব দেই বন্ধুসকল। আৰু আপোনালোকক বি অলপ চলপ দি দিম আৰু কীৰ্তন চলিব। চলো जाएगा क्या भाई, आ जाओ। अरे हम लोग का दुकानी है, हम कुछ मांगने जाता है तो नहीं देता है। তো কালি তো খোৱা দোৱা হৈ যাব না দাদা। এতিয়াতো খাব নোৱাৰোঁ আমি, কালি খাব পাৰিম। কালি ৰাতিপুৱা ভাত চাত নবনাই না, দাদা এইখিনি খাম না। কালি ভাত নবনাও, ৰাতিপুৱা নাস্তা ইয়াতহে খাম। 3 দিন পূৰা খাম একদম। দিনত 5 বাৰ মই আহি খাম দেই বন্ধুসকল। গৈ আছোঁ ভাত খাবলৈ। ৰাতিপুৱা বাৰু পিকনিকটো খাই লৈছোঁ। এইফালে মোৰ লগৰ এইটো চব্জি লৈ আছোঁ, তাত বি চব্জি আছে বাৰু। চব্জি বোলে বেছি হৈছে, তাই ইয়াৰ কাৰণে লৈ গৈ আছোঁ, গম পালে। খাব লাগে ৰে, যাব লাগে জলদি। ভাত খাম, ভাত। কি চব্জি? চব্জি কেলে ঘৰৰ পৰা আনিছে? ইয়াত খতম হৈ গৈছে বা চব্জি বোলে খতম হৈছে। ইমান মানুহ হৈ গৈছিল নেকি? ভাত দিয়ক, ভাত খাব লাগিব, ভাত দেই। চেলমেন কোন হয় চেলমেন? দুজন নাম কি? ভাত খাব লাগে, ভাত খাই আছে ভাইটি। ভাতটো খাই ল'লোঁ, পূৰা পেট ফুল কৰি কিনে ভাতটো খোৱাৰ পিছত যাম আৰু আকৌ এতিয়া ফিল্ম শ্বুটিং কৰিব লাগিব। এইফালে পূৰা বনাই আছে কিবা কিবি। বল নেকি, বল যাম আৰু। হা হৈ গৈছে তলত অলপমান টোপনি মাৰিছোঁ না। লগৰটো পূৰা তাৰমানে মাতি আনিলে। বন্ধুসকল সেইফালত যাম আৰু ইয়াত পূজা চলি আছে চাইছে।
তিনদিন চলিব বহিয়া অলপমান মই বহিলাম মানুহ মানাটা নাই মানাটা কমতি আছে হ'ব ৰাতি হ'ব আজি যা চেষ্টা কৰিছে না সেইকাৰণে মানুহ তোমাৰোতো অহাৰো কাকো মাতা এইটো হ'ল আমাৰ পণ্ডিত গম পালা পণ্ডিতটো আহি আছে দুটামান পণ্ডিত আছে নেপালী পণ্ডিত এটা মাৰোৱাৰী পণ্ডিত এটা আশা গম পালা বন্ধুসকল তাৰ পৰা আহি গ'লোঁ তো এতিয়া অলপমান আৰাম কৰি ল'ম আৰু বন্ধুসকল মোৰ ৰুমটো চালেতো আপোনাৰ আচৰিত লাগি যাব এনেকুৱা জেগাত থাকোঁ আৰু বন্ধুসকল গোৱালগুৰিত বিচনা আমাৰ মোৰ দুই বন্ধুসকল এইটো চাইছে গৰুৰ কাৰণে দানা বনাইছে এইফালে আৰু মোৰ বিচনা এইটো গিৰি আছে এইটো কি কৰিব আৰু দুখীয়া মানুহ বিচনা এনেকৈ আৰু কোম্বলত দামী চাই পালে কি হ'ব আৰু গোৱালগুৰিত থাকিব লাগে ইফালে চাইছে গৰু থাকে সিফালে এই চব আমাৰে লগৰীয়া হয় আৰু গৰুৱে মোৰ খাচ লগৰীয়া বিচনা ইয়াতে মই শুই থাকে ৰাতি হ'লে দেই বন্ধুসকল সেই বন্ধুসকল ভিডিঅ'টো ইমান লাগে খতম কৰি দিম নেক্সট ভিডিঅ' লগ কৰিম জয় আই অসম।